हाय फ्रेंड्स, गुड मर्निंग। मैं भाग्यलक्ष्मी আজি নতুন এটি ৰেচিপি ভিডিঅ' হৈতে আপোনালোক সকলোকে স্বাগতম জনাইছো। শুই উঠি পটাপট নিজৰ কামবিলাক কৰি লৈছো আৰু এয়া হনুমানো শুই আছে। ইয়াক ধুনীয়াকৈ শুৱাই কেনে মোৰ নিজৰ কামত ধৰো। আজিৰ ৰেচিপিটো হ'ব মানিমুনি আৰু আলু পিটিকা। চাই থাকিব আপোনালোকে ভিডিঅ'টো কি কৰো। এয়া এখিনি মানিমুনি দেখিছে মায়ে কালিয়ে পথাৰৰ পৰা তুলি আনি থৈছিলে। মানিমুনিখিনি এতিয়া মই ভালকৈ ধুই লম আৰু আলু দুটা কাটি লৈছো। মানিমুনিখিনি সাফাকৈ ধুই আনিলো আৰু বুঢ়া বুঢ়া কেইডাল মই বাছি পেলাই দিলো। ইফালে কুমলীয়া কেইডাল লৈ আহিছো, কুমলীয়া কেইডাল খাব পাৰি যিহেতু। মানিমুনিখিনি বইল কৰিবৰ কাৰণে চাহকণৰ চচপেন এটাতে দিছো আৰু ইয়াৰ লগতে আলু কেইডোখৰো দি দিছো। সিজিবৰ কাৰণে ইয়াতে নিমখ 1 চামুচ দিছো আৰু এনেকৈ গোটেইখিনি সৰু চামুচ এখনেৰে লৰাই দিছো। এইখিনি মই এতিয়া বইল কৰিছো, প্ৰায় 10 মিনিটছ মান বইল কৰিম আৰু এয়া দেখিছে এতিয়া 10 মিনিটছৰ পিছত এতিয়া গোটেইখিনি সিজি গৈছে। আপোনালোকে বাৰু মানিমুনি খাই পাইছেনে? আৰু যোনে যোনে খাই পাইছে তেওঁলোকেতো জানেই ইয়াৰ বহুতো ঔষধি গুণ আছে, সকলোৱে জানে। মানিমুনি দৰৱৰ কাৰণে বহুতে উপযোগী। মই কিন্তু খাই বহুতে বেছি ভাল পাওঁ। কেঁচাকে যদি পিচি খায় ইয়াৰ ৰসখিনি মানুহৰ শৰীৰৰ কাৰণে বহুতে ভাল আৰু বহুতো বেমাৰৰ দৰৱত ইয়াক ব্যৱহাৰ কৰা হয়। আৰু এফালে মোৰ খানা ৰেডি। এইটো যে বন্ধা দেখিছে এইটো হৈছে পানী টেঙাৰ টোপোলা। দেউতাই বজাৰৰ পৰা কিনি আনিছিলে। এফালে মোৰ খাবলৈ ৰেডি হৈ গ'ল। ৰাতিপুৱা একো চব্জি বনাবলৈ মন নোযোৱাৰ বাবে মই এনেদৰে খাবলৈ লৈছোঁ। কেতিয়াবা এনেদৰে খাই ভাল লাগে নহয় জানো। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টি চাই ভালে লাগিল। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।